তোমালোকক এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি বিভিন্ন ধৰণৰ ফলমূলবোৰৰ নাম সম্পৰ্কে অকমান আলোচনা কৰিব বিচাৰিছোঁ। তোমালোকে এই ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চোৱা আৰু ফলমূলবোৰৰ নাম তোমালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ চেষ্টা কৰাচোন। তোমালোকে চোৱা, এই ছবিখনত দেখিছা, ছবিখনত অসমীয়া আৰু ইংৰাজীত দুইটাতে এই ফলমূলবোৰৰ নাম দিয়া আছে। তোমালোকে অসমীয়াৰ লগতে সমানে সমানে ইংৰাজী নামবোৰো ভাল ধৰণে জানি থ'ব লাগিব। প্ৰথমতে চোৱা, এয়া আপেল, ইংৰাজীটো এয়া আপেল বুলি কয়। এয়া হৈছে খোৱানি। এপ্ৰিকট, ইংৰাজীত ইয়াক কোৱা হয় এপ্ৰিকট। এইটো আমাৰ অঞ্চলত সাধাৰণতে ইমান আমি নেদেখোঁ, তথাপিতো তোমালোকে ফলটোৰ নাম মনত ৰাখিবা। এয়া খোৱানি, ইংৰাজীত কয় এপ্ৰিকট। তাৰপিছত চোৱা, এইটোত আমি সদায় নিজে খাওঁ বা আমি জানো, এইটো কল, ইংৰাজীত কয় বানানা। তাৰপিছত চোৱা, এইটো আমি খাওঁ, সাধাৰণতে আমাৰ এই অঞ্চলত পোৱা যায়, কলা আঙুৰ, ব্লেকবেৰী। এইটো আমি বজাৰত পাওঁ, ব্লেকবেৰী কয় ইংৰাজীত। তাৰপিছত এইটো চোৱা ৰঙাকৈ, এই ফলটোৰ নাম হৈছে চেৰী, ইংৰাজীটো ইয়াৰ নাম চেৰী। তাৰ তলতো চোৱা নাৰিকল, ছবিটোলৈ চালে আমি বুজিব পাৰিছোঁ এয়া নাৰিকল, ইংৰাজীত কয় কোকোনাট। তাৰপিছত যিটো চোৱা মধুৰিআম, ইংৰাজীত কয় গুয়েভা। লিচু, ইংৰাজীত কয় লিচি। এয়া হৈছে আঙুৰ, ইংৰাজীত গ্ৰেপছ বুলি কয়। এয়া হৈছে আম, ইংৰাজীত মেংগো। এই ফলটোৰ নাম হৈছে তৰমুজ, বৰ্গীয় জ, তৰমুজ, ইংৰাজীত কয় ৱাটাৰমেলন। এয়া হৈছে কমলা, ইংৰাজীত কয় অৰেঞ্জ। তাৰপিছত চোৱা, এই ফলটোৰ এইটো হৈছে আনাৰস, ইংৰাজীত পাইনএপল বুলি কয়। এইটো চোৱা নৰা বগৰী, ইংৰাজীত পিচ বুলি কয়। অমিতা, ইংৰাজীত পাপায়া। এইটো হৈছে ডালিম, ইংৰাজীত কয় পমগ্ৰেনেট। নাচপতি, ইংৰাজীত কয় পিয়েৰ। জেতুলিপকা, এইটো কয় ইংৰাজীত ৰেচবেৰী, এইটো মনত ৰাখিবা, ৰেচবেৰী বুলি কয়। তাৰপিছত চোৱা, এইটো চিৰাল, ইংৰাজীত কয় এইটো মেলন। নুনি, আমি নুনি খাওঁ নহয়, এয়া নুনি হৈছে ইংৰাজীত কয় মলবেৰী। এয়া হৈছে কিৱি, ইংৰাজীত কিৱি বুলি আছে। তাৰপিছত চোৱা, এয়া আহোম বগৰী, ইংৰাজীত প্লাম। এয়া হৈছে কৰ্দৈ, ইংৰাজীত কয় ষ্টাৰ ফ্ৰুট বুলি কয়। তাৰপিছত এইটো হৈছে কেনবেৰিজ, ইংৰাজীটো ইয়াৰ নাম কেনবেৰিজ। এইটো ফলটোৰ নাম মনত ৰাখিব লাগিব তোমালোকে। তাৰপিছত চোৱা, এই ফলটোৰ নাম, এইটো অসমীয়াত মৌচুমী, ইংৰাজীত চুইট লেমন। এইটো মনত ৰাখিবা, ইংৰাজীত ইয়াৰ নাম হৈছে চুইট লেমন। তাৰপিছতো চোৱা কামকোৱাট, ইংৰাজীটো ইয়াৰ নাম কামকোৱাট। তাৰপিছতো চোৱা, এই ফলটোৰ নাম জলফাই, ইংৰাজীত কয় জলফাইৰ নাম অলিভ বুলি কয়। তাৰপিছত এইটো চোৱা খেজুৰ, তোমালোকে দেখিছা খেজুৰ ইংৰাজীত কয় ডেট। এয়া হৈছে এই ফলটোৰ নাম মনত ৰাখিবা টেংগাৰিন, ইংৰাজীটো ইয়াৰ নাম টেংগাৰিন বুলিয়ে কয়। তাৰপিছত এইটো এটা বৰ ভাল লগা ফল, এয়া হৈছে ফটকা, ইংৰাজীত কয় ইয়াক কেপ গুছবেৰী। গতিকে এইটো ফল আমাৰ অঞ্চলত পোৱা যায় সাধাৰণতে, গতিকে এইটো মনত ৰাখিবা। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল, এই ফলটো চোৱাচোন, এই ফলটো আটলছ বুলি কয়, ইংৰাজীত আটলছক কয় কাষ্টাৰ্ড আপেল। এই ফলটো দেখিছা, এই ফলটোক অসমীয়াত কিয়ানো বুলি কয় আৰু ইংৰাজীও ইয়াৰ নাম কিৱানো বুলি আছে। তাৰপিছত এই ফলটো চোৱা, এইটো চপেটা, ইংৰাজীত কয় ইয়াক চিকু। এইফালে চোৱা, এইটো হৈছে পাপিনো, ইংৰাজীত এই ফলটোৰ নাম পাপিনো বুলিয়ে কয়। তাৰপিছত এইটো চোৱা ৰঙাকৈ, এটা সুন্দৰ ফল, ইয়াৰ নাম হৈছে ড্ৰেগন ফল আৰু ইংৰাজীত কয় ইয়াক ড্ৰেগন ফ্ৰুট। যিহেতু ফ্ৰুট বুলি ক'লে আমি ফলৰ নাম, এই ফলৰ ইংৰাজী নাম হৈছে ফ্ৰুট, গতিকে ইয়াৰ হৈছে ড্ৰেগন ফ্ৰুট। তাৰপিছত হৈছে
খৰমুজ ইংৰাজীত কয় ইয়াক মাস্ক মেলন। এইটো মনত ৰাখিবা, খৰমুজটোক ইংৰাজীত কয় মাস্ক মেলন। এনেকৈ তোমালোকে মনত ৰাখিব লাগিব। আৰু আছে ফল মূল। তাৰপিছত আৰু এটা সুন্দৰ ফল এইফালে চোৱাচোন, এইটোক কয় অসমীয়াত মাল্টা আৰু ইংৰাজী নামো মাল্টাই হয়। তাৰপিছত এই ফলটো চোৱা, এইটো মিমচু পপছ, মিমু চুপছ বুলি কয়, মেমু চুপছ, ইংৰাজীটো ইয়াৰ নামে মেমু চুপছ। তাৰপিছত এই ফলটো হৈছে লকেট, ইংৰাজীটো একেই লকেট বুলি কয়। তাৰপিছত এইফালে চোৱা, আমি পাওঁ এটা টেঙা ফল, এয়া আছে তেতেলী, তামাৰিড বুলি কয়, তামাৰিন ভুল হৈছে, তেতেলীটো ইংৰাজীত তামাৰিন বুলি কয়। তাৰপিছত এইফালে চোৱা জামু, ইংৰাজীত যে জামুন অৰ্থাৎ। তাৰপিছত হৈছে এইটো ৰামফল, ইংৰাজীটো ইয়াৰ নাম আছে ৰামফল। গতিকে এনেকৈ তোমালোকে মনত ৰাখিব লাগিব। আৰু আছে এনেকুৱা ফল মূল আৰু ঢেৰ আছে। তোমালোকে আমাৰ ফল মূল আমি যি ধৰণে কওঁ ফল মূলটোৰ নাম মাতো, সেইধৰণে তোমালোকে ইংৰাজীত কি কয় সেইটো তোমালোকে চাবলৈ চেষ্টা কৰিবা বা জানি থ'ব লাগিব। আমি এই কথাবোৰ জানিছিলে আমাৰ পিছত বৰ ভাল হয়, পিছত আমাৰ উপকাৰ হয়।